বন্ধুসকল, মই কিতাপ পঢ়ি থাকিম, আমি ফুটবল খেলি থাকিম, তুমি অহাকালি মোক কামটো কৰি থাকিবা, তেওঁলোকে দিল্লীলৈ গৈ থাকিব, ৰাজুৱে গান গাই থাকিব। আজি আমি এই বাক্যবোৰ ইংৰাজীত কেনেকৈ ক'ম সেইটো শিকিম আজি। কিন্তু বন্ধুসকল, এই বাক্যবোৰ ইংৰাজীত কোৱা শিকাৰ আগতে আমি জানিব লাগিব যে এই বাক্যবোৰ গ্ৰামাৰৰ কোনটো টেন্সত ধৰা হয়। মই কিতাপ পঢ়ি থাকিম, আমি ফুটবল খেলি থাকিম, তুমি অহাকালি কামটো কৰি থাকিবা, তেওঁলোকে দিল্লীলৈ গৈ থাকিব আৰু ৰাজুৱে গান গাই থাকিব। এই বাক্যবোৰ যদি আমি ভালদৰে মন কৰোঁ, আমি চাব পাৰিম যে বাক্যবোৰ ভৱিষ্যতত কোনো এটা কাম চলি থাকিব, ভৱিষ্যতত কোনো এটা কাম চলি থকা বুজাব। চ' এনেকুৱা ধৰণৰ বাক্য যিবোৰ বাক্যই যে ভৱিষ্যতত কোনো এটা কাম চলি থকা বুজাব, তেনেধৰণৰ বাক্যক ফিউচাৰ কণ্টিনিউৱাছ টেন্সত ধৰা হয়। ঠিক আছে বন্ধুসকল, আমি বুজিলোঁ যে যিবোৰ বাক্যই যে কোনো এটা কাম বা ঘটনা ভৱিষ্যতত চলি থাকিব। মই কিতাপ পঢ়ি থাকিম মানে কি বুজাইছে যে মই মানে যিটো কৰ্তা হয় তেওঁ কামটো কৰি থাকিব, পঢ়াটো মানে চলি থাকিব ন। চ' এইটো হ'ল ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বাক্য। ঠিক এইদৰে আমি ফুটবল খেলি থাকিম, ফুটবলটো মানে খেলটো খেলি থাকিম বুজাইছে মানে কি কামটো চলি থাকিব ভৱিষ্যতত। চ' এইটো হ'ল ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বাক্য। এতিয়া বন্ধুসকল, এই বাক্যবোৰ যেতিয়া আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি কেনে আমি বাক্যটো ক'বলৈ চেষ্টা কৰিম ইংৰাজীত। চ' এইটো ক'বৰ কাৰণে আমি জানিব লাগিব এটি সূত্ৰ। এই সূত্ৰটো আমি ভালদৰে মনত ৰাখিব লাগিব। সূত্ৰটো হৈছে ছাবজেক্টৰ পিছত উইল বি যোগ কৰিম, তাৰপিছত মেইন ভাৰ্ব বা ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত যোগ কৰিম ING, তাৰপিছত অবজেক্ট। ঠিক আছে বন্ধুসকল, এতিয়া ছাবজেক্ট কি হয়, যিহেতু ছাবজেক্ট কৈছে প্ৰথমে ছাবজেক্ট বহাব লাগিব। চ' ছাবজেক্ট হৈছে যিয়ে কামটো কৰে বা যাৰ বিষয়ে কোৱা হয়। ঠিক আছে, যিয়ে কামটো কৰে। এই বাক্যটো চাওক, মই কিতাপ পঢ়ি থাকিম। এই বাক্যটোত কোনে কৰিব কামটো? মই। চ' মই হ'ল ছাবজেক্ট। ঠিক আছে, অসমীয়াত তাক কৰ্তা বুলি কোৱা হয়। এতিয়া নেক্সট বাক্যটো চাওঁ। নেক্সট কি কৈছে যে উইল বি। ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ সকলোবোৰ বাক্যৰ ছাবজেক্টৰ পিছত উইল বি বহাব লাগে। চ' আমি যিটো ছাবজেক্ট থাকিব, ছাবজেক্টৰ পিছত কি বহাম? উইল বি বহাম। ছাবজেক্ট যিয়ে নাথাকক, ছাবজেক্ট ছিংগুলাৰ নাম্বাৰ হওক বা প্লুৰেল নাম্বাৰ হওক, যিয়ে নহওক ছাবজেক্টৰ পিছত আমি কি বহাম? উইল বি বহাম। আৰু নেক্সটটো চাওক যে ভাৰ্ব ইন প্ৰেজেণ্ট ফ্ৰম V1 মানে V1 বহাব লাগিব। চ' V1 মানে হ'ল ভাৰ্ব ইন প্ৰেজেণ্ট ফ্ৰম অৰ মেইন ভাৰ্ব বা ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্ব। আমি যে ভাৰ্বৰ লিষ্ট পঢ়িছিলোঁ, সেই ভাৰ্বেল লিষ্টৰ যিটো প্ৰথম ভাগত থাকে, সেই প্ৰথম ভাগত যিটো থাকে সেইটো হ'ল প্ৰেজেণ্ট ফৰ্ম অফ ভাৰ্ব বা ভাৰ্ব ইন ফাৰ্ষ্ট ফৰ্ম বা মেইন ভাৰ্বো কোৱা হয়। এতিয়া বাক্যটোলৈ আহোঁ। মই কিতাপ পঢ়ি থাকিম, ইয়াৰে ক্ৰিয়া কোনটো হয় মানে ভাৰ্ব কোনটো হয়? পঢ়াটো, পঢ়ি থাকিম। যিহেতু পঢ়াটো ভাৰ্ব হয়, চ' ইয়াৰ মেইন ভাৰ্ব কি? পঢ়া ইংৰাজী কি হয়? ৰিড। চ' মই কিতাপ পঢ়ি থাকিম, ইয়াৰে ক্ৰিয়া হ'ল পঢ়াটো। চ' এইটোৱে হ'ল মানে ৰিডটোৱে হ'ল V1 মানে ভাৰ্ব ইন প্ৰেজেণ্ট ফৰ্ম। তাৰপিছত ING আমি কি বহাব লাগিব? তাৰপিছত ING মানে মেইন ভাৰ্ব যিটো থাকিব, সেই মেইন ভাৰ্বৰ লগত আমি ING যোগ কৰিম। তাৰপিছত থাকিব অবজেক্ট। এতিয়া বন্ধুসকল, আমি ইমানখিনিলৈ গম পালোঁ। এতিয়া আহক আমি এই বাক্যবোৰ ইংৰাজীলৈ অনুবাদ কৰোঁ। এতিয়া বন্ধুসকল, মই কিতাপ পঢ়ি থাকিম, এই বাক্যটো আমি সূত্ৰটো ব্যৱহাৰ কৰি কেনে ইংৰাজীলৈ অনুবাদ কৰিম। আহক, মই কিতাপ পঢ়ি থাকিম। সূত্ৰটো চাওক কি আছে, ওপৰৰ সূত্ৰটো চাওক যে প্ৰথমে ছাবজেক্ট বহাব লাগিব ন। চ' ইয়াৰ এই বাক্যটো ছাবজেক্ট কি হয়? মই। চ' আমি ইয়াতে বহাম মই মানে আই। তাৰপিছত ছাবজেক্টৰ পিছত কি বহাব লাগিব? ছাবজেক্ট বহাই ল'লোঁ। ছাবজেক্টৰ পিছত উইল বি বহাব লাগিব। চ' আমি ইয়াতে উইল বি বহালোঁ, I will be। তাৰপিছত কি বহাব লাগিব? যে মেইন ভাৰ্ব মানে ক্ৰিয়া যিটো থাকিব সেইটো বহাব লাগিব, মেইন ভাৰ্ব বা ভাৰ্ব ইন ফাৰ্ষ্ট ফৰ্ম। চ' ইয়াতে ক্ৰিয়া কোনটো হয়? পঢ়ি থাকিম মানে পঢ়াটো। চ' আমি ইয়াতে পঢ়াৰ মেইন ভাৰ্ব হ'ল ৰিড মানে ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্ব হ'ল ৰিড। চ' তাৰপিছত কি বহাব লাগিব? ওপৰৰ সূত্ৰটো চাওক, ING বহাব লাগিব। চ' ৰিডিং, ING বহালোঁ। চ' I will be reading কি? কিতাপ, বুক। I will be reading book। ঠিক আছে, মই কিতাপ পঢ়ি থাকিম। নেক্সট বাক্যটো চাওক, আমি ফুটবল খেলি থাকিম। এই বাক্যটোত আমি, ইয়াৰে ছাবজেক্ট কি হয়? আমি। চ' আমি, উই। তাৰপিছত কি বহাব লাগিব? ছাবজেক্টৰ পিছত কি বহাব লাগিব? উইল বি বহাব লাগিব। যিহেতু সূত্ৰটোত কৈয়ে দিছে যে সকলোবোৰ ছাবজেক্টৰ পিছত উইল বি যোগ কৰিব লাগিব। চ' আমি উইল বি বহালোঁ। উই উইল বি কি? ক্ৰিয়া কি হয়? খেল মানে খেলাটো। খেলাৰ মেইন ভাৰ্ব কি হয়? ইংৰাজী কি হয়? প্লে। চ' আমি ইয়াতে বহালোঁ প্লে। চ' আমি ইয়াতে কি বহালোঁ? প্লেৰ পিছত কি যোগ কৰিব লাগিব? মানে মেইন ভাৰ্বৰ লগত ING যোগ কৰিব লাগিব। চ' প্লেয়িং হ'ল উই উইল বি প্লেয়িং কি? ফুটবল। চ' উই উইল বি প্লেয়িং ফুটবল, আমি ফুটবল খেলি থাকিম। নেক্সট বাক্যটো কি হৈছে? তুমি অহাকালি কামটো কৰি থাকিবা, যে তেওঁ কামটো কৰি থাকিব অহাকালি। চ' এই বাক্যটোৰ ছাবজেক্ট কি হয়? তুমি। চ' আমি লিখিম
ইউ লিখি কেনে ছাবজেক্ট অনুযায়ী মানে ছাবজেক্টৰ পিছত কি বহাব লাগিব ছাবজেক্ট পিছত উইল বি চ' আমি বহাম উইল বি ইউ উইল বি কি তুমি ইয়াৰ ক্ৰিয়া কি হয় কামটো কৰি থাকিবা চ' কৰা চ' কৰাটো হ'ল ডুইং ডুৰ লগত কি যোগ কৰিব লাগিব সূত্ৰটো অনুযায়ী সূত্ৰটোৰ মতে ডুৰ পিছত মানে মেইন ভাৰ্বৰ লগত আই এন জি যোগ কৰিব চ' ইউ উইল বি ডুইং কি কামটো তুমি অহাকালি কামটো কৰি থাকিবা ইউ উইল বি ডুইং ৱৰ্ক ঠিক আছে তুমি কামটো অহাকালি কামটো কৰিব ইউ উইল বি ডুইং ৱৰ্ক তেওঁলোকে দিল্লীলৈ গৈ থাকিব চ' তেওঁলোকে ইয়াৰ ছাবজেক্ট কি হয় তেওঁলোকে মানে দে তাৰপিছত উইল বি লিখিব লাগিব দে উইল বি ছাবজেক্ট কি ক্ৰিয়া কি হয় গৈ থাকিম মানে যোৱাটো চ' গ' বহাম গ' তাৰপিছত যোগ কৰিব লাগিব কি আই এন জি কি মানে মেইন ভাৰ্বৰ লগত আই এন জি যোগ কৰিব লাগিব চ' গ'য়িং দে উইল বি গ'য়িং কি ক'লৈ দিল্লীলৈ টু দেলহি দে উইল বি গ'য়িং টু দেলহি চ' হৈ গ'ল দে উইল বি গ'য়িং টু দেলহি তেওঁলোকে দিল্লীলৈ গৈ থাকিব চ' ৰাজুৱে গান গাই থাকিব এই বাক্যটো আমি ইংৰাজীলৈ অনুবাদ কৰোঁ আহক ছাবজেক্ট কি হয় ৰাজু চ' আমি লিখিম ৰাজু ছাবজেক্টৰ পিছত কি বহাব লাগিব উইল বি ৰাজু উইল বি তাৰপিছত কি বহাব লাগিব ক্ৰিয়াৰ মেইন ভাৰ্বটো বহাব লাগিব চ' গাই থাকিব চ' গোৱাটো চ' আমি লিখিম চিং SING চিং তাৰপিছত কি চিঙৰ পিছত মানে ক্ৰিয়াৰ মেইন ভাৰ্বৰ পিছত কি বহাব লাগিব ING বহাব লাগিব চ' ছিংগিং কি গাব অবজেক্ট মানে চং ছিংগিং চং তাৰপিছত অবজেক্ট বহাব লাগিব চং ঠিক আছে বন্ধুসকল এইদৰে আমি অসমীয়াৰ বাক্যবোৰ ইংৰাজীত অনুবাদ কৰিব পাৰিম আৰু এনেদৰে আমি অনুবাদ কৰি কেনে ইংৰাজীত ক'ব পাৰিম বন্ধুসকল একদম সহজ ইংৰাজী কোৱাটো একদম সহজ খালি আমি জানিব লাগিব যে বাক্যটো কোনটো টেন্সত আছে ঠিক আছে যেতিয়া আমি গম পাই যাম বাক্যটো অমুক টেন্সত আছে যেনে ফিউচাৰ কণ্টিনিউৱাছ টেন্সত আছে ফিউচাৰ কণ্টিনিউৱাছ টেন্সত কেনেকৈ গম পাম যে যিবোৰ কাম ভৱিষ্যতত চলি থকা বুজাব যিবোৰ বাক্যই ভৱিষ্যতত কোনো এটা কাম চলি থকা বুজাব চ' তেনেবোৰ বাক্যক ফিউচাৰ কণ্টিনিউৱাছ টেন্সত ধৰা হয় চ' সেই বাক্যবোৰ আমি গম পালোঁ ফিউচাৰ কণ্টিনিউৱাছ টেন্সত আছে এতিয়া আমি সেই ফিউচাৰ কণ্টিনিউৱাছ টেন্সত থকা বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰাৰ কাৰণে আমি সূত্ৰটো মনত ৰাখিব লাগিব এই সূত্ৰটো ব্যৱহাৰ কৰিম ওপৰৰ সূত্ৰটো ব্যৱহাৰ কৰিম চ' ওপৰৰ সূত্ৰটো মনত ৰাখিব লাগিব চ' ওপৰৰ সূত্ৰটো ব্যৱহাৰ কৰি কেনে সেই সূত্ৰৰ মতে আমি বাক্যবোৰ ট্ৰান্সলেট কৰি কেনে আমি সেই বাক্যবোৰ ইংৰাজীত ক'ম ঠিক আছে বন্ধুসকল আমি ইংৰাজী ভাষাটো ভালদৰে ক'ব লিখিব আৰু পঢ়িবৰ কাৰণে আমি ইংলিছ গ্ৰামাৰ জানিব লাগিব চ' ইংলিছ গ্ৰামাৰ আটাইতকৈ মেইন মানে চবতকৈ ডাঙৰ মানে বিষয়টো হৈছে টেন্স আমি যদি টেন্সৰ প্ৰত্যেকটো ভাগ ভালদৰে জানো তেনেহ'লে ইংলিছটো আমাৰ বহুত সহজ হৈ যাব আৰু অলপ কিছু হ'লেও বেছিক যিখিনি লাগে সেইখিনি ক'ব পৰাও হ'ম যেনেদৰে এতিয়া এইমাত্ৰ আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বাক্যবোৰ ইংৰাজীলৈ অনুবাদ কৰি কেনে আমি এই বাক্যবোৰ ইংৰাজীত ক'ব পৰা হ'লোঁ মই ইংৰাজী মানে টেন্স ৰিলেটেড বহুতো ভিডিঅ' আপলোড কৰিছিলোঁ আপোনালোকে যদি সেই ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত যাই কিনে আপোনালোকে ডিছক্ৰিপশ্যনত থকা লিংকবোৰত ক্লিক কৰি সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিব ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম ফিউচাৰ পাৰফেক্ট টেন্সৰ